মই এটা নতুন ব্লগলৈ আপোনাক স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু মই যাই আছোঁ এতিয়া শান্তিপুৰ। কিয় যাই আছোঁ ভিডিঅ'টো চাই যাব বলক। ফাইনেলি শান্তিপুৰ আহি পালোঁ। যিটো ৰেল গেট পৰিছে মানে ৰেল আহি আছে, সেইকাৰণে মই ৰেলক টাটা বাই বাই দি মই ৰাস্তাৰ ওচৰতে ৰখি থকা এই দোকানখনৰ পৰা মিক্সাৰ চানালৈ মই আৰু গাইজ 5-10 মিনিট ৰখাৰ পিছত মই লগ পাই গ'লোঁ মিত্ৰক। আৰু আমি মই এই বছৰ হ'লো মিষ্টাৰ মৃগেন মিত্ৰ, মানে মোৰ মিত্ৰ হয়। বহুত বছৰ আগতে লগ পাইছিলোঁ, মোটামুটি 4-5 বছৰ আগত গাইজ। তেতিয়া মানে পুলিচত দেৱতা দিছিলোঁ, তেতিয়া আমি বালিচৰত লগ গৈছিলোঁ। তেতিয়া মই এখনক লগ পাইছিলোঁ, তেতিয়া আপোনাৰ ভাল ফ্ৰেণ্ডশ্বিপ কৰি তেখেতৰ ঘৰত আহিছোঁ। কিবা ব্যস্ত এখন মাংস বনাব ধুনীয়াকৈ, আমি ৰাতি খাম একেলগে। এজন ফ্ৰেণ্ড আছে, তেওঁ নতুনকৈ মানে বিয়াও দিছে গাইজ। বিয়া প্ৰতি মানে ব্যস্ত আৰু জানে এইটো এটাও মাংস পুৰা ব্ৰইলাৰ হ'ব আজি পুৰা। এইটো মেইন কথাটো ক'ব লগা মই আহাৰ উদ্দেশ্যটো এখেতে মানে এটা নতুনকৈ এটা ইউটিউব চেনেল কৰিব, তাৰ কাৰণে আমি কিছুমান প্লেনিং কৰিব আছোঁ। কেনেকুৱা কি কৰিলে কি হয়, আই হোপ মানে আপোনালোকে যিটো তেনে মানে এইবোৰ চাব। কণ্টেণ্টবোৰ যদি ভাল পায় লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। নতুন ৰূপত ইউটিউবত আপোনালোকৰ মাজলৈ আহি আছে আমাৰ মৃগেন। সঁচাকৈ এতিয়া ভাবাত দিছে ধুনীয়াকৈ পিঁয়াজ লগৰ একেলগে দি পুৰা সানি দিছোঁ, পুৰা সানি পুৰা ৰেডি গাইজ একদম বনাই দিছোঁ। পুৰা খাব লাগিব টেষ্টি। কিমান টাইম লাগিব মিত্ৰ ৰেডি হওক গেলি? 20 মিনিট। তো 20 মিনিটত তেখেত খুব পাকৈত ৰান্ধ, মানে 20 মিনিট বুলি কৈছে। মোৰ মানুহকে বনাব নাজানো আৰু এনেকৈ আৰু বেলেগৰ হাতেৰে খাই থাকোঁ চাই আৰু এনেকৈ মাংস ধুনীয়াকৈ বনাই। চ' গাইজ আমি আহি পালোঁ মোটামুটি মাধ্যম, মানে মই আহিব নাই, এই মাংসৰ আঞ্জাটো আহি পাইছে। য'ত মানে বিলাহী দিয়া হ'ল আৰু আলুটো আমি বইল কৰি দিছোঁ। যিহেতু জানে আজি মাৰ্কেটত যিটো সাৰ ব্যৱহাৰ হয়, সেই সাৰৰ কাৰণে আমি ফাৰ্ষ্ট টাইম আলুটো বইল কৰি লৈছে। আৰু সেইফালে ৰিফাইন দি বনোৱা হৈছে, আজি পূৰা ৰিফাইন দি বনোৱা হৈছে। যিহেতু মানে তেখেতে তেওঁ মোক কৈছে যি মিঠাতেলত ধৰণৰ কি থাকে, ফেটছ বেছি থাকে। চ' সেইকাৰণে আমি ৰিফাইন ব্যৱহাৰ কৰে আৰু এতিয়া মাংসটো এনেকৈ ধুনীয়াকৈ বনাইছে। আৰু এইফালে আছে মিষ্টাৰ ঠাকুৰীয়া, বহুত দিন পিছত লগ পাইছোঁ। চকু টকু ওলমাল মেলি আছে গাইজ। ডিউটি কৰি আছে না, ভাগৰ লাগছে গাইজ, কি কৰিব উপায়তো নাই, কৰ্ম কৰি খাবই লাগিব। নতুনকৈ বিয়া পাতিছে গাইজ, মনতো পৰি আছে বকগালি। কি ক'ব কাৰণে নেকি কিবা বকগালি মনত পৰিছে নেকি? আমাৰ মাংস ভাজা হৈ গ'ল আৰু এই আমি যিটো তিনিজন আছোঁ, তিন পিচ ওলাই দিছে আৰু পিছ নমাই দিব ধুনীয়াকৈ, 3 পিচ নমাই দিবে। আৰু কেনেকুৱা খোৱা হয় আপোনালোকক জনাম। দেখাটো পুৰা মজা, মানে কি ক'ব গাইছ, মানে একদম মজা আছে গাইছ, পুৰা একদম এই মাংস ডাঙৰ মাংস। চাকফেল হৈছে আঞ্জা, বাপৰে বাপ, মানুহ নিমখ বুলি নিজে কৈ আছে গাইছ, বাপৰে বাপ। আৰু ধনিয়া চনিয়া পুৰা চিটি দিলোঁ গাইছ। এতিয়া আমাৰ এই আঞ্জা ৰেডি। বাপৰে বাপ, কালাৰ আল্টিমেট কালাৰ আছে গাইছ। চ' মই গাইছ মাংস বনাই যিটো আমি ইয়াতে সমাপ্ত কৰিলোঁ আৰু সমাপ্ত ভিডিঅ' সমাপ্ত কৰা নাই গাইছ। ভিডিঅ' নাচোৱাকৈ ক'তো নাচব, তাৰপিছত কিটা আহি আছে গাইছ। ফাইনেলি আমি পুৰা খোৱা লৈ বহি গ'লোঁ। মাংস দেখিবলৈ হৈছে, মাংস অলৰেডি আপোনাক দেখাইছোঁ। মাংস চাটনি আৰু নয়ন ঠাকুৰীয়া ফালে আছে। আৰু মোৰ আজি কেমেৰামেন হৈছে আমাৰ মৃগেন মিত্ৰ, যিহেতু আমাৰ মিত্ৰ, আমি বহুত আগতে লগ পাইছিলোঁ। এয়া ময়ো খাই আছো খাম বঢ়িয়াকে। আৰু আপোনালোকে খাওক, ৰাতি যদিও বহুত হৈছে, আপোনালোকে 10:30 11 বাজিলে গাইছে, 11টা বাজিল। আপোনালোকে ভাত খাই লওক। চকু পুৰা লাল হৈ গৈছে, একদম লাল হৈ গৈছে। কেইজন নাই গাইছ আপোনালোকৰ কাৰণে 2টা বাজিল। ভিডিঅ' এডিট কৰি দিছিলোঁ, কালি পাব ভিডিঅ'। ত' সেইকাৰণে পুৰা 2টা বাজিল গাইছ। আৰু আমাৰ এইফালে আছে মিত্ৰ, একদম তামাম, একদম চকু টকু বিষাই গৈছে একদম, কি কম, একদম পুৰা বিষাই গৈছে একদম। ৰাতি 2টা বাজিল, এতিয়া 2টা বাজিলৈকে আমি ভিডিঅ' এডিট কৰি আছো গাইজ। এই কষ্ট আপোনালোকে চাব, ভিডিঅ'বিলাক আমি দিম আপলোড কৰি কৰি। চ' গাইজ আজিলৈকে চাব। গুড নাইট সকলোকে। গুড নাইট মানে গুড মৰ্ণিং আৰু See you tomorrow.